আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো। পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো। পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। ইয়াৰ পৰা মই বহুত দূৰ আঁতৰি যাব বিচাৰিছো। এই গান, এই ৰেকৰ্ডিং, এই হুলস্থুল, এই ইণ্টাৰভিউ, শ্বুটিং এইবিলাকৰ পৰা পলাই যাব বিচাৰিছো। য'ত কোনো আমনি কৰিব নোৱাৰে।